Please subscribe and hit the bell icon. नमस्कार दोस्तों, वेलकम बैक टू छोटी छोटी बातें। अपना लोग সকলকে বিশ্বকর্মা পূজাৰ আন্তৰিক শুভেচ্ছা জনালো। নমস্কাৰ दोस्तों, আপোনালোক সকলকে মই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ছোটি ছোটি বাতমে। আজি মই ভিডিঅ'টো হিন্দীতে নবনাই অসমীয়াতে বনালো আৰু আজি ভিডিঅ'টো মই মোৰ ছোৱালীজনীক দি আৰম্ভ কৰিছো। তাই বহুত দিনৰ পৰাই মোক কৈছিলে যে দেউতা মই এটা ভিডিঅ'ত আহিব বিচাৰো, সেইকাৰণে আজি বিশ্বকৰ্মা পূজা উপলক্ষে তাইকে দি ভিডিঅ'টো বনাইলো। আজি আমি কোনো টপিকৰ ওপৰত আলোচনা নকৰো, আজি আমি জাষ্ট মোৰ ছোৱালীজনীয়ে কেনেকে বিশ্বকৰ্মা পূজা পালন কৰিলে তাকে দেখাব বিচাৰিছো। সো বলক ভিডিঅ'টো আৰম্ভ কৰো। তো আপোনালোকে দেখিলে তাই আজি পুৰা দিন বিশ্বকৰ্মা পূজা ভালদৰে পালন কৰিলে আৰু আজি আমি কোনো টপিকৰ ওপৰত আলোচনা নকৰিলো। অহাকালি আকৌ এটা নতুন ভিডিঅ' লৈ আহিম, এটা নতুন টপিকৰ ওপৰত আমি আলোচনা কৰিম। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো। আপোনালোক সকলোৱে ভালে ভালে থাকক। থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। জয় হিন্দ, জয় ভাৰত।